হয় দৰ্শক মণ্ডলী আপোনাক জনাব সুখী হৈছোঁ যে আমাৰ অসমৰে গৌৰৱ মানে অসমৰ প্ৰথম ষ্টেণ্ড কৰা আমাৰ এই ঢেকীৰখোৱা গাঁৱৰ জনক ৰজাৰ পুত্ৰ মুচুকুন্দই আজি ভাল সুনাম কঢ়িয়াই আনিছে। এই উবৃহ পথেৰে আমি আহিছোঁ, তেখেতৰ ঘৰত যাম, তেখেতৰ আমি কথা বতৰা কেনেকৈ পঢ়িছে কি কৈছে আমি অলপ সুধি পুছি ল'ম। আহক, এয়া তেখেতৰ ঘৰ। আমি তেখেতৰ ওচৰত মানে দেউতাক আছে, তেখেতৰ লগত আমি কথা পাতিম, তেখেত আছে তেখেতৰ লগত আমি কথা পাতিম। আহক, উবৃহ পথ, ৰাস্তাটো বহুত বেয়া হৈছে। হয় দৰ্শক, জনাব সুখী হৈছোঁ অসমৰ প্ৰথম স্থান কৰা মুচুকুন্দ তেখেত হৈছে জনক। এই মুচুকুন্দ, তুমি অসমৰ প্ৰথম ষ্টেণ্ড কৰিলা, ভাল লাগিল। দেশৰ এটা গৌৰৱ, তোমাৰ নিচিনা সম্পদ আমাক লাগে আমাৰ দেশত। হয়, আপুনি দিনটোত কেই ঘণ্টাকৈ পঢ়িছিল? মই 25 ঘণ্টাকৈ পঢ়িছিলোঁ। বিস্ফোৰক মন্তব্য এয়া দৰ্শক আপোনালোকে দেখি পাইছে, এদিনত আপোনাৰ দিনে ৰাতি হয় 24 ঘণ্টা, তেখেতে বন্ধে 25 ঘণ্টা। আপুনি 1 ঘণ্টা ক'ৰ পৰা আনিলে? মই কাষৰ একদিন হিচাপে ধাৰি নিছোঁ। চাওক, ব্ৰেকিং নিউজ, তেখেতে 1 ঘণ্টা ধাৰ কৰি নিছে। ইমান কষ্টৰ ফলত তেখেতে আজি ভাল সুনাম কঢ়িয়াই আনিছে। তেখেতক কিদৰে ধন্যবাদ দিম। আমাৰ এই অদ্ভুত লেখৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। আপুনি আমাৰ অসমৰ ভৱিষ্যত। আৰু আপুনি দেউতা হিচাপত আপুনি কি ক'ব বিচাৰে? মই কি ক'ম, মই আচলতে মই কান্দিছোঁ আজি। আৰু মোৰ হয় হয়, দেখিবলৈ পাইছে এখেতৰ এক কান্দন নহয়, এয়া আপোনাৰ সুখৰ চকুলো। এখেতৰ চকু পানীৰে 2 বাল্টিং 3 বাল্টিং পেলাই দিলে। এয়া বৰ্তমান বোকা পৰিৱেশ হৈ আছে তলটো। তথাপিতো যি নহওক, আমাৰ কেমেৰা পিছন দেখিব নালাগে, আমাৰ ওপৰৰ পৰা দেখিলে হ'ব। হেৰি আপুনি এখেতৰ দুখৰ হেৰিত হৈছে আৰু হেৰি, তুমি দিনটোত পঢ়িছিলা, আপুনি 100ৰ ভিতৰত কিমান পালে পাৰ্চেণ্টেজ কৈ দিব? 101 পাইছোঁ। মানে বিস্ফোৰক মন্তব্য, আপুনি দেখিবলৈ পাইছে 100ৰ ভিতৰত তেখেতে 1 পাইছে। 101 এয়া কি, তেখেতে কি হেৰিত আপুনি 1টো কেনেকৈ পালে? 1টো মই নিজে পঢ়িছোঁ। নিজে পাইছে, দেখিবলৈ পাইছে বিস্ফোৰক মন্তব্য, তেখেতে 1টো নিজে পঢ়াই লৈছে। 100ৰ ভিতৰত 101 কৰি পেলালে তেখেতে। ঠিক আছে, আমি মুচুকুন্দ তোমাৰ লগত পিছত কথা হ'ম। আমি এতিয়া জনকৰ লগত কথা পাতি আছোঁ। আপুনি যিহেতু ল'ৰাই বহুত কষ্টৰ মাজত ডাঙৰ দীঘল হৈ পঢ়া শুনা কৰিলে, আপুনি ইয়াৰ কি ক'ব বিচাৰে? মই কি ক'ম, আজিতো মোৰ ভাল লাগিছে। এতিয়া কাম বনো নাই, তাক টিউশ্যনো দিব পৰা নাই। এই মেট্ৰিকত 3বাৰকৈ ফেইল কৰিছে। 3বাৰকৈ ফেইল কৰিছে। আৰু হয়, দেখিবলৈ পাইছে দৰ্শক মণ্ডলী, 3বাৰকৈ তেখেতে মেট্ৰিকত ফেইল কৰি এইবাৰ হাই ছেকেণ্ডাৰী তেখেতে অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। ইয়াৰ কি ক'ব? ইয়াৰ আঁৰত মানে এই মেট্ৰিকত যিহেতু 3বাৰকৈ ফেইল কৰিছে, এইবাৰ যে হাই ছেকেণ্ডাৰীত অসমৰ ভিতৰত প্ৰথম হ'ব, মই ইয়াতে শুনি পেলাই মই বৰ আনন্দিত হৈছোঁ। আনন্দ হৈছে। দেখিবলৈ পাইছে এখেতে কি সুনাম কঢ়িয়াই আনিছে। তেখেতে মেট্ৰিকত 3বাৰকৈ ফেইল কৰি হাই ছেকেণ্ডাৰীত এবাৰকৈ একেবাৰে আকৌ প্ৰথম স্থান কৰিছে অসমৰ ভিতৰত। হেৰি, ইয়াৰ আঁৰত আপুনি যিটো শুনিবলৈ পাৰোঁ দেউতাৰ পৰা, এইটো সঁচা নে মিছা? সঁচা ন? বিগ ব্ৰেকিং নিউজ আপোনালোকে দেখিবলৈ পাইছে। এয়া কি সঁচা নে মিছা আপোনালোকে নিজে দেখি পাইছে। তেখেতৰ দেউতাকে কৈছে, তেখেতে নিজে কৈছে যে মেট্ৰিকত 3বাৰকৈ ফেইল কৰি তেখেতে হাই ছেকেণ্ডাৰীত একেবাৰে প্ৰথম স্থান কৰিছে। দেখিবলৈ পাইছে আপুনি যিহেতু ল'ৰাই পাছ কৰিলে, আপুনি ইমান দুইটা মানুহ তথাপিতো আপোনাৰ ল'ৰাই সুনাম কঢ়িয়াই আনিলে, আপুনি কিবা পাৰ্টি দিছেনে নাই? হয়, মই মন্দিৰত ঠগি খান দিম বুলি ভাবিছোঁ। সুধি থাকা মইহে পাছ কৰিছোঁ সুধি আপোনাৰ অসমৰ ভিতৰত। সুধি থাকা মোক বহুত আপোনাকতো সুধিছে না। আপোনাৰ দেউতাই কৈছে যে আপুনি দেউতাই মন্দিৰত ঠগি দিব। মন্দিৰত কিয় দিব লাগে? ভগৱানে পাছ কৰি মই মেট্ৰিকত 3বাৰ ফেইল কৰিছোঁ, ভগৱানে নিদিলা, এইবাৰ মামাক দিম। দেখিছে ব্ৰিক ব্ৰেকিং নিউজ, এখেতে আজি সুনাম কঢ়িয়াই অনা যুৱকজনে এটা কথা ক'বলৈ বিচাৰিছে যে মেট্ৰিকত 3বাৰকৈ ফেইল কৰিছে, ভগৱানে তেওঁক পাছ কৰি দিয়া নাই, তেওঁক মামাই পাছ কৰি দিছে। দেখিবলৈ পাইছে যে মামাই তেওঁক পাছ কৰি দিছে, যে তেওঁ মামাক ঠগি দিব বিচাৰিছে। সেইকাৰণে মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ন। এটা কথা জনাব নেকি, আপুনি যে ইমান দুখীয়া মানুহ, আমি গম পালোঁ যে আপুনি কিতাপ কাগজ কেনেকৈ কি ধৰণত পঢ়া কৰি কেনেকৈ পালে? তাৰমানে মই আপোনাৰ নিজে লিখিছিলোঁ, লিখি নিজে কৰিছোঁ। হয়, ব্ৰেকিং নিউজ আপোনালোকে দেখিবলৈ পাইছে, মন্তব্য বিস্ফোৰক মন্তব্য যে তেখেতে মেট্ৰিকত নিজে কিতাপ লিখি নিজে পাছ কৰিছে। মেট্ৰিকত একদম বিশ্ব হয়, আপুনি ইয়াত জনাব আপুনি কেনেকৈ কাম বন নাই নহয়, মানে আপোনাৰ আমাৰ অদ্ভুত চলি আছে, অদ্ভুত ক'ব আপুনি কেনেকৈ অদ্ভুত নাই ৰাস্তাই দি মানুহ যাব লগা আহিছি। নহয় নহয়, আপুনি যে ফেইল কৰিলে কি হেৰি উদ্দেশ্য ফেইল কৰিলে এইটো কৈ দিয়ক। ৰাস্তাই দি মানুহ যাব, যা বৰা ভোগে তই যা। হয়, আপুনি দেখিবলৈ পাইছে তেখেতে আমাক এতিয়া বৰা ভোগ আছে। তেখেতে লাজ পাই চাওক, তেখেতে গুচি গ'ল। এয়া আপোনাৰ অদ্ভুত লেভেলত দেখিবলৈ পাইছে, তেখেতে মেট্ৰিকত ফেইল কৰাৰ বাবে তেখেতে গুচি গ'ল, লাজ পাইছে বহুত। আপোনাক আমি ভাবিছোঁ যে আমি আজি এইখিনি শেষ কৰিলোঁ আমাৰ অনুষ্ঠান, আৰু মই পাইজামাৰ কেমেৰা পাৰ্চন পাইজামাৰ সৈতে মই বিলাই। থেংক ইউ।